ফটোশ্বুট ৰাজাদা ফটোশ্বুট পাই থাকিম গাড়ীতে লগ পোৱা ন ঠিক আছে বাই 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 মোৰ মোবাইলটো ইনষ্টলমেণ্ট আহিব আছে পে'মেণ্টটো দিয়া বন্ধু। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই সুব্ৰত, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে ৰাজাদা আহি আছে। আপোনালোকে চাগে গম পাইছিলে, মই ষ্টেটাছ দিছিলোঁ বা ষ্টৰি দিছিলোঁ, মানে বিশ্বনাথ চাৰিআলিলৈ ৰাজাদা গৈ আছে। তো ৰাজাদাক ভাবিলোঁ লগ কৰিম। মানে ময়ো সেই তালৈ যোৱা কথা আছিলে বিশ্বনাথ চাৰিআলিত, কিন্তু কিছু প্ৰব্লেমৰ কাৰণে মই তাত নগ'লোঁ। মোকো মাতিছিল কিন্তু মই নগ'লোঁ তালৈ। আৰু ৰাজাদাহঁত আহি আছে, মোক এতিয়া কল কৰিলে ঘূৰি আহি আছে। তো ভাবিলোঁ ৰাজাদাকো লগ কৰোঁ, গতিকে ভিডিঅ'টো বনাই আছোঁ আৰু চাই থাকিব গোটেইটো দেই। পুৰা ৰাজাদাহঁত আহি আছে আৰু ইয়াতে ৰখি আছোঁ আহি পাই যাব এতিয়া। আৰু বেছিটো নাই, পাম বুলি পাবহি আৰু কল কৰিছিলে, তাৰপিছত পামহি বুলি কৈছে। ত' ৰৈ আছোঁ আৰু তাতে। আৰু ফাইনেলি বহুত টাইমৰ পিছত আহি আমাৰ মাজত ৰাজাদাক পাই গ'লহি। ৰাজাদাক পাই গ'লোঁ। এইখন ৰাজাদা গাড়ী, পুৰা চাওক মিষ্টাৰ ৰাজাদা চিনি পালে? ৰাতিপুৱা পৰা ৰৈ আছিলে ডিম্পু দা। কি আপুনি শুইয়ে থাকে বোলে গাড়ীত? তাকে আপোনাৰ কাৰণে ৰখি আছিলোঁ ইয়াত। একদম ভাল ৰখি আছোঁ ন, 2 ঘণ্টামান হ'ল। মই ৰাজাদাক ফাইনেলি লগ পাই গ'লোঁ। ৰাজাদা এইখন হৈছে ৰাজাদাৰ নিউ গাড়ীখন। কেনেকুৱা লাগিলে ডিম্পু দা? আজি মানে তোমাৰ বৰ বিশেষ বহুত বেছি আৰু তাতে এটা ঘৰতো গ'লোঁ, খাই বৈ আহিলোঁ। খাই বৈ আহি নামটো পাহৰিছোঁ। मारो मुझे मारो नहीं ये मजाक हो रहा है, एक सेकंड यार मजाक हो। বেয়া কথা একদম মোকো মাতিছিলে তালৈ, মই যাব নোৱাৰিলোঁ বিশেষ কাৰণত। যাব লাগিছিল, ভাল লাগিল। ৰাজাদাক গাড়ীখন ৰখোৱাৰ লগে লগে ফেম পাই গ'ল ৰাজাদা ভাগৰ ফেমিলি। মাই গড, ৰাজাদা ফটোশ্বুট ৰাজাদা ফটোশ্বুট अभी मजा आएगा ना। চোৱা, মোৰ মোবাইলটো ইনষ্টলমেণ্ট আহিব আছে এতিয়া, পে'মেণ্টটো দিয়া বন্ধু। ৰখি ৰাজাদাক এইফালে লগ পাই গ'লোঁ। আগতে লগ পাইছিলোঁ, আকৌ পুনৰবাৰ আকৌ লগ পালোঁ। ৰাজাদাক এটা কৈ দিম, ভাল লাগিলে লগ পাই। আৰু ভাইটিটো আচলতে বহুত দেৰিৰ পৰা ৰৈ আছে। মানে মই ৰাতিপুৱা যেতিয়া গৈছিলোঁ ইয়াৰ পৰা প্ৰায় মই 9টামান বজাত পাৰ হৈছোঁ ন, তো তেতিয়াই সি ৰৈ আছে। আৰু তেতিয়া লগ পাব নোৱাৰিলোঁ, মানে মই পাৰ হৈ গুচি গ'লোঁ। আৰু তেতিয়াৰ পৰা সি ৰৈ আছে, আৰু তাৰ ঘৰটো ওচৰতে হয় বাৰু। আকৌ সি মই ঘূৰি আহোঁতে ৰৈ আছে। তো ফাইনেলি এতিয়া আপোনাৰ কেইটা বাজিলে? 6:10 হৈ গ'ল। তো লগ পালোঁ, ভাল লাগিলে। তো সকলোৱে এনেকৈ ছাপোৰ্ট কৰি যাওক, মনত দি যাওক, বঢ়িয়া। কেতিয়াবা আমাৰ ঘৰলৈ আহিব, ওচৰতে নিশ্চয় তো সময় মিলাই নিশ্চয় আহিম বাৰু দিয়া। ঠিক আছে। মই আপোনাৰ আহিছোঁ বিশ্বনাথ চাৰিআলি। হয় নিশ্চয় ৰ'ব। আকৌ নামি দিলোঁ পুৰা ইফালে পুৰা
অঁ ৰাজাদা এতিয়া যেতিয়া ঘৰলৈ আৰু দাদা একদম মজা মজা থেংক ইউ ঠিক আছে আহিছো পাইছো কওক ইয়াতে ঘৰ গম পাওঁ কাৰ কথা কৈছে ঠিক আছে দেই এৰিছো মই আৰু ৰাজাদাৰ গাড়ীত নুঠিম সেইটো কথা হ'ব পাৰেনে পূৰা ৰাজাদাৰ গাড়ীত আকৌ উঠিলোঁ এবাৰ ঠাণ্ডা হৈ আছে যে কৈছোঁ কিয় চেণ্টাৰত বিশেষ এটা কাম থকাৰ বাবে মই ৰাজাদাৰ গাড়ীতে গ'লোঁ আৰু ৰাজাদাৰ গাড়ীতটো ঘূৰিয়ে ফুৰা হয় তেনেকৈ মিউজিক লগাই থকাৰ কাৰণে মানে ভইচ অভাৰ দি আছোঁ তাৰ বাবে একদম চৰি আৰু মোৰ মাতটো অলপ ফাটিছে মানে কি হৈছে চৰ্দি লাগি আছিলে গতিকে ফাটিব পাৰে আৰু এতিয়া আহি পাই গ'লোঁ গহপুৰ টাউন পূৰা মানে গাড়ীৰ ভিতৰত একদম পূৰা মস্তি কৰি আহি পাই গ'লোঁ আৰু এতিয়া মই নামি দিম মানে অকণমান টাউনৰ পৰা অকণমান আগলৈ নামি দিছোঁ কাৰণ ইয়াত টাউনত যদি গাড়ীখন ৰখাই দিয়া হয় অলপ প্ৰব্লেম হয় মানে চ' সেইকাৰণে অলপ আগত ৰখোঁগৈ মই তো চাই থাকিব মজা জুই দিছোঁ একদম ঠিক আছে বাই লগ পাম আকৌ ঠিক আছে নেক্সট কেতিয়াবা আকৌ লগ পাম এইটো হৈ থাকে যিহেতু এদিনটো লগ পাইছোঁৱে আৰু দুদিন আৰু লগ পাই থাকিম গাড়ীতে লগ পাওঁ ন ঠিক আছে বাই দেই ৰাজাদাক লগ পাই গ'লোঁ আৰু আগতেতো লগ পাইছোঁৱে ন এতিয়াও লগ পাই গ'লোঁ ভাল লাগিলে লগ পাই ৰাজাদাক আৰু ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই